দৰঙৰ দলগাঁৱত ভোটাৰ তালিকাত নাম নথকাক লৈ উত্তপ্ত পৰিস্থিতি। ৬৮ নং দলগাঁও সমষ্টিৰ অন্তৰ্গত ৫ নং বৰুৱাঝাৰ গাঁও পঞ্চায়তৰ ভোটাৰ তালিকাত ব্যাপক বিসংগতি। ৬ নং ৱাৰ্ডৰ দলগাঁও খুঁটিৰ ৩৯৭ জন ভোটাৰৰ নাম ভোটাৰ তালিকাৰ পৰা বাদ পৰিল আৰু তাকে লৈ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। দলগাঁও খুঁটি পৰা ভোট কাটি লৈ কঁকাল ভাঙি যোগী গাঁৱলৈ যোৱাৰ কাৰণে ৰাইজৰ প্ৰতিক্ৰিয়া। লোকসভাৰ ভোট বৰ্জন কৰিব বুলি জনায় ৰাইজে। ৯৭ গৰাকী ভোটাৰ কাটি লৈ এটা গাঁও পাৰ হৈ দলগাঁও খুঁটি জামালপুৰ পাৰ হৈ যায় কঁকাল ভাঙি খৰ লগত সংযোগ কৰিছে। তাতে দেখা গ'ল যে আমাৰ গাঁৱৰ নাম নাই। আমাৰ গাঁৱৰ ভোটাৰবিলাকৰ নাম কঁকাল ভাঙি যোগী গাঁৱত অন্তৰ্ভুক্ত কৰিছে আৰু আমাৰ দলগাঁও খুঁটি গাঁৱৰ নাম নাই। সেইটো লৈ আমি মাননীয় চক্ৰ বিষয়া মহোদয়ক জনাইছিলোঁ। চক্ৰ মহোদয়ে আমাক মঙলদৈলৈ পঠাই দিছে। মঙলদৈ নিৰ্বাচনী বিষয়াৰ তাত নিৰ্বাচনী বিষয়াই আমাক কৈছে যে আমি খচৰাহে ওলাইছে, আমি এতিয়া ঠিক কৰি দিম। এই দলগাঁওখুটি গাঁওটো আৰু ভোটাৰ লিষ্টৰ যিটো ঘৰ নম্বৰ আছে আগৰটোৱে বনাই দিম, আপোনালোকে বহি থাকক। আমি এতিয়া চূড়ান্ত ভোটাৰ লিষ্ট ওলাইছে, চালোঁ যে সেইটো যিটো বিসংগতি আছে, বিসংগতি আমাৰ আগৰ ভোটাৰ লিষ্টৰ ঘৰ নম্বৰ নাই। এইটো নহয়, এইটো খেলি মেলি হৈছে। কিন্তু কি কৰিব 18 তাৰিখে যে লোকসভাৰ ইলেকশ্যন ভোট হ'ব, আপুনি কি কৰিব? এতিয়া আমি ৰাইজে সিদ্ধান্ত কৈছোঁ আমি এইবাৰ ভোট বৰ্জন কৰিম। যেতিয়ালৈ আমাৰ ভোটাৰ লিষ্ট ঠিক কৰি নিদিয়ে আমি ভোট বৰ্জন কৰিম। ৰাইজ ভোটাৰ আমাৰ দলগাঁও খুঁটিৰ ভোটাৰ কেনেকৈ 400 ভোট কেনেকৈ কঁকাল ভাঙি জুগি গাঁও পেলাইলে, কোনে পেলাইলে এইবিলাক দুষ্কৃতিকাৰী ওলাব লাগিব। আমি আৰক্ষী বিষয়াক কৈছোঁ, অনুৰোধ জনাইছোঁ আৰু চক্ৰ বিষয়াক অনুৰোধ জনাইছোঁ আমাক কেনেকৈ ভোটবিলাক 400 ভোট কেনেকৈ কঁকাল ভাঙি জুগি গাঁও পেলালে। আমি আমাৰ মাৰ NRC আছে দলগাঁও খুঁটিত, মোৰ দেউতাৰ NRC আছে দলগাঁও খুঁটিত। আমি 60-70 বছৰৰ পৰা ভোট দি আছোঁ। আমাৰ দলগাঁও খুঁটিৰ ৰাইজ আমাৰ দেউতা মাক ভোট দি আছে। কেনেকৈ কঁকাল ভাঙি জুগি গাঁও গ'ল এইটো আমাৰ লোকসভা ইলেকশ্যনৰ আগত আমাৰ এই ভোটাৰ লিষ্টটো ঠিক কৰি দিব লাগিব, নহ'লে এইটো কি ব্যৱস্থা লয় চক্ৰ বিষয়াই মই অনুৰোধ জনাইছোঁ। দলগাঁৱৰ পৰা হাছান আলীৰ প্ৰতিবেদন, নেশ্যনেল নিউজ ডেস্ক।